সভাপতি শ্ৰদ্ধেয় অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি শ্ৰদ্ধেয় কেশৱ মহন্ত ডাঙৰীয়া, UPPLৰ মাননীয় সভাপতি শ্ৰদ্ধেয় প্ৰমোদ বড়ো ডাঙৰীয়া, এই সভাত বিশেষভাৱে উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতিৰ সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, BJP ৰাষ্ট্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অৰুণ সিং ডাঙৰীয়া, সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়া, শ্ৰদ্ধেয় পৱন শৰ্মা ডাঙৰীয়া, শ্ৰদ্ধেয় পাণ্ডা ডাঙৰীয়া, ৰাজ্যিক সমিতিৰ সাংগঠনিক সাধাৰণ সম্পাদক ভাৰতীয় জনতা পাৰ্টীৰ ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া, শ্ৰদ্ধেয় অজয় জামৱাল ডাঙৰীয়া, ৰাজ্যসভাৰ মাননীয় সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰদ্ধেয় বীৰেন বৈশ্য ডাঙৰীয়াৰ লগতে BJPৰ মাননীয় ৰাজ্যসভা আৰু লোকসভাৰ সাংসদসকল আৰু এই সভাত উপস্থিত BJP, AGP আৰু UPPLৰ মাননীয় নৱনিৰ্বাচিত বিধায়কসকল আৰু সাংবাদিক বন্ধুসকল, জয় জয়তী। আজি সভাত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু নৱনিৰ্বাচিত বিধায়কসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি সকলোৱে যোৱা 5 বছৰ একেলগে মিলি কাম কৰিলোঁ। অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ প্ৰতি সমদৃষ্টি ৰাখি সকলোৱে সমন্বয়ৰ বাবে নিষ্ঠাৰে আমি আমাৰ কাৰ্যনিৰ্বাহ সম্পূৰ্ণ কৰিলোঁ। ফলত ৰাইজ সন্তুষ্ট হ'ল। ৰাইজে আমাৰ কাৰ্যকালত শান্তি সমন্বয় বাৰ্তা, শান্তি সমন্বয় পৰিৱেশ বুটলিবলৈ সক্ষম হ'ল। মিলাপ্ৰীতিৰে অসমৰ বুকুত শান্তি প্ৰতিষ্ঠা কৰাৰ পৰিৱেশ ৰচনা হ'ল আৰু সকলোৱে প্ৰগতিৰ ক্ষেত্ৰত সমভাৱে তেখেতসকলে সুবিধা লাভ কৰি অসমৰ বুকুত এখন উন্নয়নৰ প্ৰতিচ্ছবি দাঙি ধৰিবলৈ সক্ষম হ'ল। গতিকে শান্তি, প্ৰগতি আৰু সুৰক্ষা এই তিনিটা বিষয়ত যোৱা দিনবিলাকত BJP নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে যি পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ল, তাৰ বাবে অসমৰ সকলো শ্ৰেণীৰ ৰাইজৰ মনত এই চৰকাৰৰ প্ৰতি বিশ্বাস উপজিল আৰু সেইবাবে দ্বিতীয়টো কাৰ্যকালৰ বাবে তেখেতসকলে আমাক নিৰ্বাচিত কৰি এই পবিত্ৰ সদনলৈ প্ৰেৰণ কৰিছে। গতিকে আমি প্ৰত্যেকগৰাকী বিধায়কে মনত ৰাখিব লাগিব যে আগন্তুক দিনত আমাক যি আস্থা আৰু বিশ্বাসেৰে জনসাধাৰণে বিভিন্ন সমষ্টিৰ পৰা নিৰ্বাচিত কৰি পঠিয়াইছে, সেই আস্থা আৰু বিশ্বাসৰ মাজত আমি জীয়াই থকাৰ বাবে সকলোৱে সততা নিষ্ঠাৰে কাম কৰিব লাগিব। আজি আমি তিনিটা দলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিধায়িনী দলৰ নেতা হিচাপে আমি নিৰ্বাচিত কৰিলোঁ আৰু ইয়াৰ বাবে মই তিনিটা দলৰ মাননীয় নৱনিৰ্বাচিত বিধায়কসকলক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কান্ধত যি গধুৰ দায়িত্ব অৰ্পণ কৰা হৈছে, আগন্তুক দিনত সকলোকে লগত লৈ তেখেতে যোগ্যতাৰে নেতৃত্ব দিব এই বিশ্বাস মোৰ আছে। মৰম চেনেহ আন্তৰিকতাৰ মাজেৰে ভাতৃত্ববোধ আমি গঢ় দি এইখন সমাজৰ শক্তি প্ৰদৰ্শন কৰিব লাগিব। আমি জনপ্ৰতিনিধিসকলে যেতিয়ালৈকে মিলাপ্ৰীতি থাকোঁ তেতিয়ালৈকে সমাজখনে সদায় আনন্দ বুটলিবলৈ সক্ষম হ'ব, কাৰণ মিলাপ্ৰীতিৰ মাজত থাকে শক্তি। সমন্বয়ৰ দ্বাৰা সমাজ শক্তিশালী কৰাৰ যাত্ৰা দৃঢ়তাৰে আগুৱাই নিয়াৰ বাবে গুৰুজনাই আমাক পৰামৰ্শ দি গৈছে। গতিকে সেই কথা আমি মনত ৰাখি আগন্তুক দিনত কাম কৰি যাব লাগিব। দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনৰ পৰাই ভাৰতবৰ্ষৰ বুকুত বসবাস কৰা সকলো সৰু বৰ জাতি জনগোষ্ঠীক আস্থা আৰু বিশ্বাসক লৈ যেনেধৰণে বিশ্বৰ বুকুত ভাৰতবৰ্ষক আটাইতকৈ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ লক্ষ্য স্থিৰ কৰি যাত্ৰা আৰম্ভ কৰিছে, এই যাত্ৰা ইতিমধ্যেই সফল ৰূপ ধাৰণ কৰিছে। আজি বিশ্বৰ 770 কোটি জনতাই ভাৰতবৰ্ষক শ্ৰদ্ধাৰে সম্বোধন কৰে আৰু সকলোৱে
ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যলৈ অপেক্ষা কৰে। ইয়াৰ অৰ্থ এইটোৱেই যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি বক্তব্য দিয়ে সেই বক্তব্যৰ দ্বাৰা সমাজখন সুসংগঠিত কৰি সমাজত শক্তি যোগান ধৰে, সমাজৰ মাজত আত্মবিশ্বাস জগাই তোলে। গতিকে সেই শক্তি আজি প্ৰদৰ্শন কৰিবলৈ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতবৰ্ষৰ আজি যোগ্যতা অৰ্জন কৰিছে, সফলতা অৰ্জন কৰিছে। মোৰ দৃঢ় বিশ্বাস অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামত বসবাস কৰা আমি সকলো জাতি জনগোষ্ঠীক আগন্তুক দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি আগুৱাই নিবলৈ সক্ষম হ'ম। আৰু অসমৰ বুকুত যি প্ৰাকৃতিক সম্পদ সম্ভাৱনা শক্তি আছে, এই শক্তিক উজ্জীৱিত কৰি আগন্তুক দিনত এই শক্তিৰ দ্বাৰাই অসমক ভাৰতবৰ্ষৰ বুকুত এখন আত্মনিৰ্ভৰশীল ৰাজ্য হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত নিশ্চিতভাৱে আমি সফল কাম হ'ব পাৰিম। যোৱা 5 বছৰৰ অভিজ্ঞতাৰ ভিত্তিত বহু কথা আমি শিকিবলৈ সক্ষম হ'লোঁ। আমাৰ ত্ৰুটি বিচ্যুতিবিলাকো আমি প্ৰত্যক্ষ কৰিলোঁ আৰু সাংবাদিক বন্ধুসকলকো মই ধন্যবাদ জনাইছোঁ। এই অভাজনৰ 5 বছৰীয়া কাৰ্যকালত মোৰ সতীৰ্থ মন্ত্ৰীসকলৰ লগতে সতীৰ্থ বিধায়কসকল, সাংসদসকল আপোনালোকে যেনেধৰণে আন্তৰিকতাৰ সহযোগিতা আগবঢ়ালে তাৰ বাবে চৰকাৰখন সফলতাৰে কাৰ্যকাল সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ল। আৰু এই যাত্ৰাত সাংবাদিক বন্ধুসকলেও গঠনমূলক সমালোচনাৰে আমাৰ ভুলবিলাক আঙুলিয়াই দি ত্ৰুটি বিচ্যুতিবিলাক দেখুৱাই দি আমাক যেনেধৰণে সজাগ সচেতন কৰি তুলিলে, সতৰ্ক কৰি তুলিলে, ৰাইজৰ প্ৰতি দায়বদ্ধতাৰে দায়িত্ব সহকাৰে কাম কৰাৰ যি অনুপ্ৰেৰণা যোগালে তাৰ বাবে অসমৰ সংবাদ মাধ্যমক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু মোৰ দৃঢ় বিশ্বাস যে আগন্তুক দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ যি দীৰ্ঘদিনীয়া ৰাজনীতি পথাৰত যি অভিজ্ঞতা আছে সেই অভিজ্ঞতা সকলোবিলাক প্ৰয়োগ কৰি আগন্তুক দিনত অসমক এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে ভাৰতবৰ্ষৰ বুকুত গঢ় দিয়াৰ ক্ষেত্ৰত নিশ্চিতভাৱে সফলতা অৰ্জন কৰিব পাৰিব। মই কেৱল বিধায়কসকলক আহ্বান জনাইছোঁ, আপোনালোকে কেতিয়াবা হয়তো ব্যক্তিগত কথাত আপোনালোকে কোনোবাই যদি কিবা কাৰণত আপোনালোকে যদি পূৰণ নহয় আপোনালোকে কেতিয়াও সেই কথাক গুৰুত্ব নিদিব। সকলো সময়তে সামাজিক কথাক আপোনালোকে গুৰুত্ব দিব। সমাজখনে সদায় সামাজিক দৃষ্টিভংগীৰে কাম কৰাটো জনপ্ৰতিনিধিৰ পৰা আশা কৰে। মই এগৰাকী মহান ব্যক্তিয়ে কোৱা কথা মোৰ মনলৈ আহিছে, নিশ্চিতভাৱে ভীষ্মই কৈছিল হয়তো যুধিষ্ঠিৰ, দেশ ৰজাৰ বাবে নহয়, ৰজা দেশৰ বাবে। দেশ ৰাজা কিলে নেহি, ৰাজা দেশ কিলে হতি হে। গতিকে আমি জনপ্ৰতিনিধিসকল আমি সমাজৰ বাবে, দেশৰ বাবে, সমাজখন আমাৰ বাবে নহয়, সেইটো কথা আমি সকলোৱে মনত ৰাখিব লাগিব। সদায় আমি দেশৰ স্বাৰ্থত সমৰ্পিত হৈ কাম কৰিব লাগিব। গতিকে সেইখিনি শক্তি আপোনালোকৰ ব্যক্তিত্বত আছে। মোৰ দৃঢ় বিশ্বাস যোৱা 5 বছৰ আপোনালোকে ইমান সফল কাম কৰিলে নিজ নিজ সমষ্টিত, তাৰ বাবে সমাজখনে আপোনালোকক দ্বিতীয়বাৰৰ বাবেও বহুতকে তেনেধৰণে জিকাই পঠিয়াইছে, তৃতীয়বাৰৰ কাৰণে জিকাই পঠিয়াইছে। গতিকে সেই মানুহৰ মৰম চেনেহ আন্তৰিকতাটোক সকলো সময়তে শ্ৰদ্ধা ভক্তিৰে সম্বোধন কৰিব, সততা নিষ্ঠাৰে কাম কৰিব। দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিৰে আমি যোৱা 5 বছৰ কাৰ্যনিৰ্বাহ কৰাৰ বাবে এইখন চৰকাৰে ৰাইজৰ পৰা সমাদৰ বুটলিবলৈ সক্ষম হ'ল, আস্থাৰ বিশ্বাস বুটলিবলৈ সক্ষম হ'ল। গতিকে আমি কেইবাটাও দিশত সফলতা অৰ্জন কৰিলোঁ। মই সেইখিনি কথা বিতংভাৱে ক'লে এতিয়া হয়তো বহু সময় লাগিব। যাই কি নহওক, আজি এই মহামঞ্চৰ পৰাই মই অসমৰ প্ৰতিগৰাকী নাগৰিকলৈ কোটি কোটি প্ৰণিপাত আৰু আন্তৰিক কৃতজ্ঞতাৰ সেৱা জনাইছোঁ। কাৰণ ৰাইজৰ সহযোগিতাৰ বাবে যোৱা 5 বছৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনে এখন সুন্দৰ প্ৰতিচ্ছবি, উন্নয়নৰ প্ৰতিচ্ছবি, সমন্বয়ৰ প্ৰতিচ্ছবি, আন্তৰিকতাৰ প্ৰতিচ্ছবি, ভাতৃত্ববোধৰ প্ৰতিচ্ছবি, শান্তিৰ প্ৰতিচ্ছবি অসমৰ বুকুত দাঙি ধৰিবলৈ সক্ষম হ'ল। গতিকে সেইখিনি আগন্তুক দিনতো আমি তাক বৰ্তাই ৰাখিব লাগিব। আৰু বৰ্তমান কোভিড-19ৰ বিৰুদ্ধে যিখন দ্বিতীয় মহাযুদ্ধ আৰম্ভ হৈছে, এই যুঁজত আমি জয়ী হ'ব লাগিব। গতিকে জনপ্ৰতিনিধিসকলে আগন্তুক দিনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সকলোৱে নিষ্ঠাৰে জনসাধাৰণক এই মুহূৰ্তত সকাহ দিয়াৰ বাবে, এই ভাইৰাছৰ পৰা পৰিত্ৰাণ দিয়াৰ বাবে আপোনালোকে
যিখিনি আমাৰ নীতি নিয়ম আছে তাক যাতে নিষ্ঠাৰে পালন কৰাৰ ক্ষেত্ৰত জনসাধাৰণে অধিক সতৰ্কতাৰে তেখেতসকলে উদ্যোগ লয়, তাৰ বাবে জনসাধাৰণৰ মাজত সচেতনতা গঢ় দিয়াৰ আপোনালোকে দায়িত্ব পালন কৰাৰ প্ৰতি বিশেষভাৱে মনোনিৱেশ কৰিব বুলি আশা ৰাখি মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মোৰ ভাতৃপ্ৰতিম তেখেতৰ কাৰ্যকাল মই আন্তৰিকতাৰে সফলতা কামনা কৰিছোঁ আৰু সকলো সময়তে মোৰ মৰম স্নেহ আশীৰ্বাদ আৰু সহযোগিতা থাকিব সকলো সময়তে। গতিকে সকলোৱে মিলি আমি এইখিনি কাম কৰিব লাগিব আৰু সেইবাবে মোৰ প্ৰতিগৰাকী বিধায়কৰ ওচৰত বিনম্ৰ অনুৰোধ আছে, আমি আন্তৰিকতাৰে সকলো সময়তে মিলাপ্ৰীতিৰে থাকি কাম কৰিম। যিকোনো পৰিস্থিতি নহওক কিয় আমি সকলোৱে উইল ষ্টে টুগেডাৰ। ইউনাইটেড উই ষ্টেণ্ড, ডিভাইডেড উই ফল, তাহানিৰ কথা কেতিয়াও আমি পাহৰি যোৱা উচিত নহয়। সকলো সময়তে এটা পৰিয়ালৰ মানসিকতাৰে মৰম স্নেহ আন্তৰিকতাৰে আমি আগন্তুক দিনত অসম ৰাজ্যক সমৃদ্ধিশালী ৰাজ্য হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত কাম কৰি যাম, এইখিনিকে বিশেষভাৱে কামনা কৰি পুনৰবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অভিনন্দন জনাই আৰু আমাৰ মিত্ৰজোঁটৰ AGPৰ অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়াৰ লগতে UPPLৰ প্ৰমোদ বড়ো ডাঙৰীয়া, মই সকলোকে বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আপোনালোকে আন্তৰিকতাৰে আজি আমাৰ প্ৰস্তাৱৰ প্ৰতি আপোনালোকে সমৰ্থন জনালে আৰু আমি সকলোৱে এই আন্তৰিকতাৰ মেলি ৭৫জনীয়া যি আমাৰ দলৰ যিটো শক্তি, আমাৰ তিনিটা দলৰ শক্তি আমি আগন্তুক অধিক বৃদ্ধি কৰাৰ কৰ্মৰ যোগেদি আমি অগ্ৰসৰ হ'ম। আৰু আজি সভাত উপস্থিত থকা কেন্দ্ৰীয় মন্ত্ৰী तोमर जी और साथ साथ में BL संतोष जी और हमारे अरुण सिंह जी, पवन शर्मा जी, पंडा जी और हमारे प्रदेश अध्यक्ष रंजित कुमार दास जी, महामंत्री दिलीप सैकिया जी और हमारे परम आदरणीय केंद्रीय मंत्री रमेश तेली जी और बीरेन बस्सी जी और यहाँ उपस्थित हमारे बीजेपी के राज्यसभा और लोकसभा के सांसदगण, सबको फिर से हृदय से मैं आप सबको आभार व्यक्त करना चाहता हूं। आप हमेशा ऐसा ही हमें हौसला देते रहे और हमारे विधायकगण अपने सदाय ऐक्यबद्धभावे থাকি আমাৰ শক্তি বৃদ্ধি কৰা কামত আত্মনিয়োগ কৰি যাব, তাকে কামনা কৰি মই মোৰ বক্তব্য সামৰিলো। ধন্যবাদ। ভাৰত মাতা কি, ভাৰত মাতা কি, ভাৰত মাতা কি।